Hi, good morning. Welcome to my YouTube channel. आज আমি ফুৰিবলৈ যাওঁ। গিলাত তলা ফুৰি আহোঁগৈ আজি। ক'ত যাওঁ আপোনালোকে চাই থাককচোন ভিডিঅ'টো, চাই পেলাই কমেণ্ট কৰিব। এটা মই গৈ আছোঁ গৰমত। পিছে গাড়ী আমি ওলাইছোঁ ফুৰিবলৈ। সেয়া মা ওলাবলৈ লৈছেহে। এয়া বেটা টিকলি ওলাইছেহে টিকলি। এয়া আপোনালোকে দেখি আছে আমি এতিয়া ক'ত গৈছোঁ আপোনালোককতো কোৱাই নাই। এয়া আমি গৈ আছোঁ আজি আমাৰ টিকলিৰ মোমায়েকৰ ঘৰলৈ। আপোনালোকে চাই থাককচোন ভিডিঅ'টো। মোমায়েকৰ ঘৰত গৈ আমি কি কি কৰোঁ। হাই কৈ দিয়া, হাই কৈ দিয়া এনেকৈ হাত দি দিয়া, হাত দাঙি দিয়া এনেকৈ। ভালনে? কি কৰিছা? আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো। এইজনী টিকলি দেখিছেনে? তাই কিমান ফূৰ্তিত আজি গৈছে মোমায়েকৰ ঘৰলৈ। গাড়ীটো পেচনি মাৰিছে, গাড়ীত পেচনি মাৰিছে পুৰা গৰমত গাড়ীত পেচনি। টিকলিজনী নাচোন চোৱা, গাড়ীতে টিকলিজনী নাচিছে চোৱা, নাচি দিয়া। মোমায়েকৰ ঘৰ পাই গ'লো। এইজনী মাহীয়ে গ্লাজত এটা ভিতৰলৈ কৈছে কেমেৰা দেখি পেলাই। এয়া দেখিছে আমি আহিম বুলি গম পাই তেওঁলোকে আমাৰ কাৰণে চাহ ৰেডিয়ে কৰি ৰাখিছিলে। এয়া আহি পোৱাৰ লগে লগে চাহ খাবলৈ দিলেই। এয়া দেখিছে আমি আহি পাই গ'লোহি বোৱাৰীজনী ঘৰ। চাহ খালোঁ, খাই মেলি এয়া বাৰীলৈ অলপ ওলাই আহিছোঁ। বাৰীত চাওঁগৈচোন শাক পাচলি কি আছে বুলি চাব আহিছোঁ। এয়া চব দাংবডি, এইবোৰ দাংবডি। অৱস্থা নাইকিয়া হৈ আছে বাৰীত আহি পেলাই। ভালনে? ভাল। বৰমা পুৰা খেতিত ব্যস্ত হৈ আছে। এইবোৰ কি ছিঙিলে? খুতৰা শাক। এয়া দেখিছেনে খুতৰা শাক? কাইলৈ বজাৰলৈ নিব আৰু বচাইছে। ভাত কেৰেলা তেওঁলোকে বহুত ধুনীয়া খেতি কৰে। ইয়াত দেখিছে শাক পাচলি, ইয়াত সকলো শাক পাচলি লোকেল শাক পাচলি। আপোনালোকক কাৰোবাক লাগে যদি ইয়াত আহিবচোন শাক পাচলি নিবলৈ। বহুত কম দামটো আৰু সকলো খায়ো ভাল লাগে শাক পাচলিবোৰ। এয়া দেখিছে বিলাহী, কণ বিলাহী লাগি আছে, পকি আছে, সকলো বস্তু। এয়া তিতা কেৰেলা ছিঙি আছোঁ আমি। ময়ো ছিঙিছোঁ বাৰু, বোৱাৰীজনী ছিঙিছে, মাকেও ছিঙিছে। তিতা কেৰেলা এখন ডাঙৰ তিতা কেৰেলা হেন্দালি বহুত লাগি আছে, তথাপিতো দুই এটা ছিঙিছোঁ। এই দেখিছে তিতা কেৰেলা, মোৰ ইমান ধুনীয়াকৈ তিতা কেৰেলা লাগি আছে। দেখিয়ে মনটো কিবা ভাল লাগি গৈছেগৈ। সকলো ঘৰৰ এই কঁঠালজোপা কিমান তলৰ পৰা লাগিছে দেখিছেনে? তিতা বিকুৰি হয় চব, ইমান ধুনীয়াকৈ লাগি আছে দেখিছেনে? দেখিছে শাক পাচলি চাই মেলি বাৰীৰ পৰা আহি পেলাই ইয়াত
টেঙা কটা পৰ্ব চলিছে। এয়া মায়ে পূৰা টেঙা কাটিবলৈ লাগিছে, পূৰা ৰুকনি মাৰিছে টেঙা। এয়া সকলো টেঙা খাম বুলি বহি আছে আৰু খাপ পিটি কলপাত হাতত লৈ পেলাই বৰ্তা এয়া চবেই কলপাত হাতত লৈ বহি আছে, দেখিছেনে? টেঙা খামকৈ। এয়া আজি আমি ঘূৰি আহোঁতে ৰাতিয়ে হ'ল তেওঁলোকৰ ঘৰৰ পৰা। বৰ ভাল লাগিল, তেওঁলোক বৰ মৰমীয়াল, ইমান আদৰ সাদৰ কৰে তেওঁলোকক কি বুলি ক'ম, ইমান মৰমীয়াল মানুহ তেওঁলোক। আপোনালোকক ভিডিঅ'টো সকলো দেখাব নোৱাৰিলোঁ, তাৰ মাজতে যিমানখিনি পাৰিছোঁ আৰু। আচলতে ময়ো ইমান এক্সপাৰ্ট নহয়। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব, জনাবচোন। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে মোৰ আৰু ভিডিঅ' দিবলৈ ভাল লাগিব। পিছলৈ আৰু ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'বোৰ চাব, মোৰ সকলো ভিডিঅ', আৰু চাই কমেণ্ট কৰিব সকলোতে। আজিলৈ বাই বাই।